আজি অসমৰ কাৰণে এটা বিশেষ দিন। অসমত পোন প্ৰথমবাৰৰ বাবে সি প্লেন নামিছে, গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। পৰীক্ষামূলকভাৱে আজি সি প্লেন আমি বৰঝাৰ বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈকে চলাই আমি নামিছো। মোৰ লগত আমাৰ মেয়ৰ, ডেপুটি মেয়ৰ সকলো আছে। আমি খুব সুন্দৰভাৱে লেণ্ডিং কৰিছো আৰু এই সি প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে। গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায়। আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব, ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে। ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে, এনেকুৱা কিছুমান সি প্লেন নামিছে, কিন্তু সি প্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে। গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যেটা সফল হ'ল, মই ভাবোঁ যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন। আজি এই সি প্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা, উমৰাংচু, মাজুলী, ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰোঁ, অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব। সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু পৰ্যটন বিভাগ দুয়োটাকে ধন্যবাদ দিছোঁ যে খুব সুন্দৰভাৱে এই সি প্লেনৰ লেণ্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ জীৱনত প্ৰথমবাৰ সি প্লেনত উঠিছো, সেইকাৰণে আনন্দ অনুভৱ কৰিছো আৰু খুব সুন্দৰ। ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই আৰু খুব সুন্দৰভাৱে আমি এয়াৰপৰ্টৰ পৰা আমাক 5-7 মিনিট লাগিছে মেক্সিমাম, গতিকে একেবাৰে কম সময়। আৰু তাৰ আগতে লেণ্ডিঙৰ আগত ব্ৰহ্মপুত্ৰৰ ওপৰত এপাক দুপাক ঘূৰাইছে, গতিকে চাইও ভাল লাগিছে আৰু খুব সুন্দৰ এটা। আৰু ওপৰৰ পৰা যিটো ভিউ, এই ভিউটো সঁচাকৈ খুব মনোমোহা ভিউ। ইয়াততো বহুত বেছি খৰচী নহয়, কিন্তু আমাৰ কাৰণে বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে, আৰু সেইকাৰণে মই ভাবোঁ যে অসমত সি প্লেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন। এই সি প্লেন আহিলে যিকোনো ঠাইত আপোনাৰ নমাৰ সুবিধা থাকিব নিশ্চয়কৈ, কাৰণ ৱাটাৰ বডি থকা ঠাইত, যিকোনো জলাশয় থকা ঠাইত আমি নামিব পাৰিম। গতিকে আজি ইয়াৰ পৰা কাজিৰঙালৈকে গৈ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰত নামি যিটো সৌন্দৰ্য দেখা যাব, বা ইয়াৰ পৰা মাজুলীলৈকে যোৱা, ইয়াৰ পৰা উমৰাংচুলৈকে যোৱা, কিছুমান এনেকুৱা ডেষ্টিনেশ্যন অসমত আছে যিবিলাকে এনেকুৱা ধৰণৰ জলাশয়ৰ পাৰতে আছে, আৰু জলাশয়ৰ জৰিয়তে যদি আমি যোগাযোগ কৰিব পাৰোঁ, কাৰণ ইয়াৰ পৰা কাজিৰঙালৈ হয়তো 15-20 মিনিটতে পাব, ইয়াৰ পৰা উমৰাংচু আধা ঘণ্টাৰ ভিতৰত পাব। গতিকে ইমান কম সময়ৰ যোগাযোগ আৰু ক'ব গ'লে অন্যান্য বাহনতকৈ খৰচো কমিব। গতিকে মই ভাবোঁ যে ইয়াৰ সংযোজনে অসমৰ পৰ্যটন ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব। আপুনি ইতিমধ্যে কাজিৰঙা উমৰাংচুৰ কথা উল্লেখ কৰিছে, গতিকে এইসমূহ স্থানত পৰীক্ষণ চলোৱাৰ কিবা সম্ভাৱনা? এতিয়াতো আমি প্ৰথমবাৰৰ কাৰণে ইয়াত আজি পৰীক্ষামূলক মানে লেণ্ডিং হ'ল, তাৰপিছত সকলো ঠাইতে পৰীক্ষামূলক লেণ্ডিং হ'ব। আৰু মই সেইকাৰণে কৈছোঁ যে ইয়াক অপাৰেশ্যনেল কৰালৈকে আমাক 6 মাহ এবছৰ লাগিব, হয়তো তাতকৈ অলপ বেছিও লাগিব পাৰে, কিন্তু আমি এতিয়াৰ পৰা আৰম্ভ হ'ল আমাৰ কাম। গতিকে আমি কাম আৰম্ভ কৰিলোঁ, লাহে লাহে এই কামটো চলি থাকিব। গোটেই পৰীক্ষামূলক লেণ্ডিং সকলো ঠাইত হোৱাৰ পিছত আমি কেনেকৈ চলাব পাৰোঁ সেই কথাটো চিন্তা কৰিম। যিকোনো জলাশয়, এনেকুৱা নহয় যে দীপৰ বিলতো লেণ্ডিং হ'ব পাৰে। আৰু মইতো ক'লো যে প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত লেণ্ডিং হৈছে। ইয়াৰ আগতে নদীত ক'তো ৰিভাৰ ৱাটাৰত লেণ্ডিং হোৱা নাছিল, এইবাৰ প্ৰথমবাৰ ভাৰতবৰ্ষত ৰিভাৰ ৱাটাৰত লেণ্ডিং হৈছে। আৰু পৰ্যটন মন্ত্ৰীগৰাকী দেখিবলৈ পোৱা গৈছিল, তেওঁ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা তেওঁ এই বিশেষ বিমানখনতে উঠি অহা দেখিবলৈ পোৱা গৈছিল। আৰু লগত সংগী হিচাপে গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়া, লগতে ডেপুটি মেয়ৰ আৰু বহুকেইজন বিষয়াক দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত এনেধৰণে যিহেতু কানাডাৰ নিশ্চয় গীতা আছে পৰ্যটন ক্ষেত্ৰখনৰ বাবে পুনৰ এবাৰ উল্লেখ কৰিছোঁ যে পৰ্যটন ক্ষেত্ৰখনৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বৰ্তমান সময়তো, আৰু যথেষ্ট আশানুৰূপ এটা অভিজ্ঞতা বুলি কৈছে তেওঁ। আচলতে বাৰু যিহেতু প্ৰথমবাৰ অভিজ্ঞতা, গতিকে প্ৰথম অভিজ্ঞতাৰ বাবে এক
কিছু পৃথক বুলি জনাইছে, পৃথক হৈছে অভিজ্ঞতা নিশ্চয়। আৰু বহুকেইটা বিভাগৰ বিষয়ে ইতিমধ্যে ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি তেওঁলোকৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম যে কেনেধৰণে তেওঁলোকে জড়িত হৈ পৰিছে বা কেনেধৰণৰ তেওঁলোকৰ অভিজ্ঞতা হৈছে। গতিকে কি ক'ব বৰ্তমান সময়ত আজিৰ দিনটো পৰ্যটন ক্ষেত্ৰখনৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত। অসমৰ কাৰণে গৌৰৱৰ মুহূৰ্ত সঁচাকৈ, আৰু এটা ঐতিহাসিক যে প্ৰথমবাৰৰ বাবে নদীত এনেকৈ জল পৰিবহণ যিটো চি প্লেনটো ইয়াত লেণ্ডিং কৰিলে, ছাকচেছফুলি লেণ্ডিং কৰিলে, এইটো সৌভাগ্যৰ কথা। আৰু অসম গভৰ্ণমেণ্টে যোৱা দিনবিলাকত পৰ্যটনৰ উদ্যোগৰ কাৰণে যথেষ্টখিনি আগবঢ়াইছে, আৰু আমি পৰিবহণ বিভাগৰ ফালৰ পৰাও যৎপূৰ্ণ আছে চেষ্টা চলাইছোঁ। এই যোগাযোগৰ ক্ষেত্ৰত যিমানখিনি পাৰি, মানে আজিৰ কাৰণে এইটো এটা সুদূৰ প্ৰসাৰী এটা অন্যতম এটা সংযোজন হ'ল। আৰু আশা ৰাখিছোঁ অসমখন অকল ভাৰততে নহয়, গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি চি প্লেন লেণ্ডিঙে ইয়াত পৰ্যটনত এটা সংযোগ ঘটালে। পৰিবহণ ক্ষেত্ৰখনৰ বাবে কেনেধৰণৰ পৰিৱৰ্তন আনিব পাৰে বুলি ভাবে? নিশ্চয়কৈ আমি যিমান পাৰোঁ চেষ্টা চলাইছোঁ যে পাব্লিক ট্ৰেন্সপৰ্টেশ্যন যিটো ইয়াৰ লগত আৰু কেনেকৈ কানেক্টেড কৰিব পাৰি আৰু কি কৰিব পাৰি। আমাৰ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বা আমাৰ যিবিলাক বিষয়া উচ্চ বিষয়াসকলকো নিৰ্দেশনা দিছে অসমত আৰু আমাৰ যিটো যোগাযোগ ব্যৱস্থাটো আৰু কেনেকৈ উন্নত কৰিব পাৰি। আৰু যি আপোনালোকে দেখিলে চি প্লেন লেণ্ডিঙো এটা আমাৰ কাৰণে এটা ঐতিহাসিক পদক্ষেপ, আৰু নিশ্চয়কৈ এটা ঐতিহাসিক পদক্ষেপ। আৰু আমি বিমানখনৰ ওচৰ চাপি যাবলৈ চেষ্টা কৰিম বা বিমানখন আমি দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু কানাডাৰ এটা কোম্পানী হেভিলেণ্ড নামৰ এই কোম্পানীটোৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে বা সেই কোম্পানীটোৰ অধীনত বৰ্তমান সময়ত আজিৰ দিনটোত যিখন বিমান আহিছে সেই বিমানখন অহা দেখিবলৈ পোৱা গৈছে। আৰু বিমানখন দেখুৱাইছে যে আমি ইতিমধ্যে ইয়াত পূৰ্বে উল্লেখ কৰিছিলোঁ যে বিশেষ ধৰণৰ কাৰিকৰী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। বিমানখন যিহেতু পানীত উপঙি থাকিব লাগিব, গতিকে তেনেধৰণৰ এক ব্যৱস্থাৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যিসমূহ আচলতে জেট বিমান বুলি কোৱা হয়, সেই জেটসমূহৰ বা প্ৰাইভেট জেটসমূহৰ ধৰণৰ এখন বিমান বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে, যিসমূহ সাধাৰণতে বৃহৎ আকাৰৰ বিমান, সেই বিমানসমূহ নহয়, তাতকৈ সৰু পৰ্যায়ৰ বা তাতকৈ সৰু বিমান বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু এই বিশেষ বিমানখনে আজি ব্ৰহ্মপুত্ৰৰ বুকুত আৰু অৱতৰণ কৰিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰতে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এটা মন্তব্য কৰিছে যে ভাৰতবৰ্ষৰ ভিতৰতে এইটো এটা গৌৰৱৰ ক্ষণ, কাৰণ নদী এখনৰ বুকুত এই